বন্ধু বান্ধৱীসকল, আমি এতিয়া আহি ৰাতিপুৱাই চামগুৰি সত্ৰ পাইছোঁহি। আপোনালোকক দেখাম চামগুৰি সত্ৰৰ ভিতৰ ভাগ কেনেকুৱানো হয়। ইয়াত মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰখন। এই মুখা শিল্পও আপোনালোকক দেখাম, আহক। আজিমি ফটো উঠাত ব্যস্ত। মুখা শিল্প, ধুনীয়া মুখা এণ্ট্ৰেঞ্চতে মুখাবিলাক ওলমাই থৈছে। এইবিলাকো বেগ চেগ আছে, নিশ্চয় বিক্ৰীৰ বাবে বনাই থৈছে। টুপি, সৰু সৰু মুখা। ৰাৱণৰ মুখ এখন। নিমেলি বাইদেউ। অঁ, এয়া বান ৰজা। আৰু এতিয়া আজিকালি ভেজাল কৰিছে, নিসিংহ মুৰাৰী কৰিছে। তাৰ নিসিংহ মুৰাৰী এটা বেলেগ ৰূপ হৈ গৈছেগে। আচলতে নিসিংহ মুৰাৰী নহয়, নিসিংহ যাত্ৰা মানে নাম সিংহ। সেইটো মানে এই কেশৰটো মানে এই আচল কেশৰটো নাহে মানে নাহে। আজিকালি আৰু এটা উপায় নাই, আমিও বনাই দিছো। সিংহ মুৰাৰী বুলি কৈছে, ডাইৰেক্ট সিংহৰ মুখখন লাগে। সেইভাগে আমাৰ ইয়াত এইটোহে প্ৰচলিত মানে। আমাৰ পিতৃসকলক আমি সুধিছিলো, তেতিয়া পিতৃসকলে ক'লে এইখন আজিকালি মানে সিংহৰ মুখখনহে আহে, মুখখনহে আহে সিংহৰ। নিসিংহ মুৰাৰীত আহে মানে সিংহ মানে আজিকালি নিসিংহই মানে নিসিংহ মুৰাৰী একেটাই, খালি যেনিবা এই মুখখনৰ শ্বেপটো তেওঁলোকে বদলাই দিছে, বেলেগ কৰে। সেইটো মই এতিয়া নিসিংহ মুৰাৰী নাম সিংহই আছে। এনেকুৱা ধৰক চুলি তুলি লগাই থোৱা আমাৰ এই নাম সিংহ এই কেশৰটো আছে চাগে। মোৰ দেখাগে নাই বাৰু, দেখিলে গম পাম নাম সিংহই হ'ব। নাম সিংহ বুলি কয় ইয়াত। এতিয়া নাম সিংহ যে য'তে আসনত যে থাকে নাম সিংহ, সেইটো ৰূপহে আচলতে থাকে। এইবিলাক এতিয়া আজিকালি এইবোৰ মানে অত্যাধুনিক কৰিবলৈ যাওঁতে এইবোৰ মানে ভেজাল কৰি পেলালে নাটকখন। আচল সেইটো নহয়, আগতো যিটো গুৰুজনে যিটো ৰূপ দিছে সেইটোহে। আমাৰ চব নাম কিছুমান এতিয়া এইখনত এতিয়া কেশৰ লগাই দিবলগীয়া হৈছে। কিছুমানে কেশৰটো বেলেগ ধৰণৰ থাকে, এইটো এনেকে যে দেখিছে ডাইৰেক্ট মানে এইটো চুলিটো আমি মোৰ কনফিউজ হৈ গৈছো মানে। এইভাগ হ'ল মোৰ পিতৃয়ে বনাইছিলে, সেইভাগ মোৰ সেই দাদাই বনাইছিলে, হেডজাষ্টৰ দাদাই বনাইছিলে। বাকী এইবিলাকো আমিয়ে বনাইছো। এতিয়া ধুনীয়া কৰিবলৈ ডাইৰেক্ট এইখনো উলিয়াই দিয়ে সিংহ, এই নিসিংহ এইখন মুখ উলিয়াই সিংহ মুখ, ডাইৰেক্ট সিংহ মুখে উলিয়াই।
কাৰণ তেওঁ আধা মনুষ্য আধা নৰসিংহ দুটা ৰূপ থাকিব লাগিব এই দুইটা ৰূপ থাকিব লাগিব তাৰমানে আপোনালোকে চাওক চামগুৰি সত্ৰ কি ধুনীয়া মুখা শিল্প ইয়াত বৰ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে চামগুৰি সত্ৰ সেই মুখা শিল্পবিলাক আপোনাৰ বাঁহ বেত কাঠ মাটি চবে আৰু বনাই ওপৰত ৰং কৰি দিছে ধুনীয়াকৈ এইবিলাকৰ কাৰণে বহুতো পৰ্যটকৰ আকৰ্ষণৰ মুখ্য কেন্দ্ৰ আৰ্টিফিচিয়েল বস্তু নহয় তাৰপৰা আমাৰ থলুৱা সামগ্ৰী এটা বাঁহ আছে কুমাৰ মাটি হওক কিনি আনো শাল মৰা কাপোৰ এই কাপোৰটো মাৰি দিলোঁ ছেকেণ্ড পৰ্যায় হয় কটন কাপোৰ এনেকুৱা কটন কাপোৰ তাৰপৰত মাটি পলে দিয়ে তাৰপিছত মাটি নহয় এইটো শুকাল নহয় কাপোৰৰ পাছত চেপ দিব লাগিব গৰু গোবৰ এতিয়া ধৰক নাক চকু মুখ তাৰপৰা এইবিলাক নাক চকু মুখ যে দিছোঁ গৰু গোবৰ সোমাই আছে তাত গৰু গোবৰে চেহেৰাটো বনালোঁ বোলে চালোঁ বোলে চেহেৰাটো হ'ল গোবৰ লগাবলগীয়া নাই তাৰপিছত আকৌ কুমাৰ মাটি কাপোৰ মাৰি দিম সেইটো ফিনিচিং হ'ব এইটো ফিনিচিং ৰ'দত শুকুৱাই আকৌ দুবাৰ মাৰিলোঁ মাৰি ফাটি গৈছে নহয় গোবৰ ফাটি এৰাই গুচি আহিব মাৰি দিয়া পিছত কামো খাই ধৰি ল'ব তাৰপিছত শুকুৱাই লৈ তাৰপৰা ৰং এয়া মহাদেৱ আছে আৰু কি কি আছে ডিষ্টেম্বৰ মাৰি কালাৰ যিকোনো মুখাৰ যিটো কালাৰ হয় মাৰি দিওঁ মহাদেৱৰ বেলেগ বেলেগ হয় ৰাম সীতা লক্ষ্মণ বনবাসী এয়া ৰাম নে মহাদেৱৰে ভাওনা কৰোঁ নহয় তেতিয়া এইবিলাক মানে দেখোঁ হয় বনবাসী ৰূপটো সীতাখন বালিপথত বন হেৰিটো আহে ৰাসতে মুখা ব্যৱহাৰ কৰে ৰাসতো ৰাসতো অঘাসুৰ বকাসুৰ ৰাসটো বেলেগ তাৰপৰা এই হেৰিটো বেলেগ সকল আমি চামগুৰি সত্ৰত এতিয়া আহি উপস্থিত হৈছোঁ আমাৰ ইয়াত দাদাই খুব ধুনীয়াকৈ সত্ৰখন দেখাই দিলে আৰু দাদাই এতিয়া আমাৰ সত্ৰখনৰ অকণমান ইতিহাসৰ বিষয়ে কৈ দিব হয় নমস্কাৰ মোৰ নাম ধীৰেন গোস্বামী মই চামগুৰি সত্ৰৰ এজন সত্ৰীয়া ডেকা ল'ৰা হিচাপে এই মুখা কলাৰ লগত জড়িত হৈ আছোঁ আমাৰ হ'ল এখন চামগুৰি সত্ৰ আমাৰ এই চামগুৰি সত্ৰখন 1663 খ্ৰীষ্টাব্দত ৰজা চক্ৰধৰ সিংহৰ দিনত প্ৰতিষ্ঠিত হ'ল আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি এটা সেই চক্ৰপাণি এটাৰ ওচৰতে ৰজা চক্ৰধৰ সিংহৰ সংগীত এই সত্ৰখনি প্ৰতিষ্ঠা কৰিছিল এজোপা বৃহতাকাৰ চামগছ আছিলে এই চামগছৰ তলতে সত্ৰখনি প্ৰতিষ্ঠা কৰাৰ কাৰণে নাম দিলে চামগুৰি সত্ৰ আৰু সত্ৰখনৰ মূল বস্তু হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখা শিল্প গুৰুজনে 500 বছৰ আগতে বৰদোৱা থানত চিহ্নযাত্ৰাৰ ভাওনা যোগেদি মুখা গলাটো তৈয়াৰ কৰিছিল এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে আহোঁতে 2003 চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱে মুখা কলাটোক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিলে সংগীত নাটক একাডেমি যোগে আৰু সেই সৌভাগ্যতে আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিলে সংগীত নাটক একাডেমি গ্ৰহণ কৰিছিলে এয়া আমাৰ দাদাৰ পিতৃয়ে এই আমাৰ মুখা বনোৱা পদ্ধতিটো এইটো প্ৰথমতে বাঁহৰ কাঠিয়ে কৰোঁ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ গৰু গোবৰে চেহেৰা বনাওঁ আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ তাৰপিছত ৰং 5টা পৰ্যায় আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা মানে এইটো চলি আহিছে ন চলি আহিছে আমাৰ এইটো একদম পৰম্পৰা আমি এইবিলাক যেতিয়া ভাওনা কৰোঁ পিন্ধি ল'লোঁ সীতাখন বালিবৰ ৰাৱণ বধৰ এইটো হনুমান ভক্ত এইটো এনেকৈ পিন্ধি চাওক কি ধুনীয়া মুখখনো খুলিছে হৈ আছে গতিকে আমি এনেধৰণে এইবিলাক মুখা আমাৰ ভাওনা হয় গতিকে আমি বিভিন্ন জেগাতে প্ৰদৰ্শন কৰোঁ ধন্যবাদ দাদা আৰু আপোনালোকে যোন মাজুলীলৈ আহিবলৈ বিচাৰি আছে আপোনালোক অতি সোনকালে মাজুলীলৈ আহিবলৈ চেষ্টা কৰিব আহিলে চামগুৰি সত্ৰ ধুনীয়াকৈ দৰ্শন কৰিব ইয়াৰ মুখা শিল্প আপোনালোকে কিনিও নিব পাৰে আৰু নহ'লে চাইও উপভোগ কৰিব